হেল্ল' এভৰিৱান, শাৰদীয় দুৰ্গোৎসৱৰ মহা অষ্টমীৰ আটাইকে শুভকামনা জনালোঁ। ভাবিছিলোঁ আজি গধূলিলৈকে পূজা চাবলৈ যাম, কিন্তু মায়ে ক'লে আমাৰ ওচৰতে থকা বিহামপুৰৰ পূজাত ভোগ দিব যাওঁ বোলা। সেয়ে ওলাই আহিলোঁ মাৰ লগত। ফাৰ্ষ্ট আমি আহিলোঁ বিহামপুৰ পূজালৈ, তাত ভোগ দিলোঁ আৰু তাৰ পিছত আহিলোঁ নলবাৰীৰ হৰি মন্দিৰৰ পূজালৈ। আমি যিমানেই ডাঙৰ নহওঁ কিয় মাৰ হাতত ধৰি পূজা চোৱা আমেজটোৱে সুকীয়া, নহয়নে বাৰু? হৰি মন্দিৰৰ পূজাত দোকান বহুত আহিছে, ফুল, জুৱেলাৰী, পুতলা আৰু বহুতো। সেই সময় কেনেকৈ পাৰ হ'ল গমকে নাপালোঁ। সোনকাল ঘৰলৈও যাব লাগে, কাৰণ ইভিনিং আৰু পূজা চাব আছেই। আৰু ঘৰত আহি খালোঁ খিচিৰি মানে ভোগ। আজিলৈ